ট্ৰেক্টৰক ভোট দিব লাগিব। মামাক ভোট দিব নাযাব। ৰাজহাঁৰ মিয়াক ৰাজহাঁৰ মাৰি ৰাজহাঁৰ ভাঙাই দিব। এইবাৰ সকলোৱে ভাই বন্ধু আমাৰ মিয়া ভাই ট্ৰেক্টৰক ভোট দিব, জয়যুক্ত কৰিব। মই এটা এই টাৰাই চাইকেল লৈ আহিছোঁ, বেটাৰী। সেই গাড়ীখন লৈ তাৰ মিটিং চাব আহিছোঁ, ট্ৰেক্টৰৰ মিটিং। সেই মিটিংখন ভালেই লাগিল, মানুহ মেলা হ'ল, শান্তি লাগিল। এইবাৰ জয়যুক্ত সকলোৱে কৰিছে যে ট্ৰেক্টৰক ভোট দি জয়যুক্ত কৰিব। ট্ৰেক্টৰৰ জন্য কেণ্ডিডেট দিছে ৰঞ্জিত বসুমতাৰী। এইবাৰ আগৰ পৰাই মানে প্ৰমোদ বড়োৰ লগতে আছিলোঁ মই, মানে এতিয়াও আছোঁ। মই ট্ৰেক্টৰক ইউপিবিলাক ভোট দিবৰ জন্য জয়যুক্ত কৰিছোঁ। মোৰ পৰিয়াল 7জন আছে। যদি এইবাৰ আমাৰ প্ৰমোদ বড়ো ছাৰ যদি জিকি যায়, যোৱাৰ পিছত মই এটা অনুদান মাৰুতি হেণ্ডিকেট নিচে নেংৰা মানুহৰ মাৰুতি গাড়ী এটা আছে, এই গাড়ীখন প্ৰমোদ বড়ো ছাৰৰ পৰা ল'ম আর কি। 17 বছর সরকার চলাইছে, ইউপিপি দলের নেতৃত্বত প্রমোদ বড়ো 5 বছর সরকার চলাইছে। ডিফারেন্সটো কি আছে বুলি ভাবো? কেনেকুৱা চৰকাৰ চলাইছে প্ৰমোদ বড়ো? প্ৰমোদ বড়ো ভালে চলাইছে 5 বছৰ। যিটো হাগ্ৰামা ছাৰ 5 বছৰ চলাৰ পিছত একো কৰা নাই বা একো পোৱা নাই। প্ৰমোদ বড়ো ছাৰ 5 বছৰ চলাৰ পিছতে মই ভালে পালোঁ, তা শান্তি থাকিব পাৰিছোঁ দেশত শান্তি থাকাতে মই বা গোটাই মানুহগিলা পৰিৱেশ ভাল হ'ল। প্ৰমোদ বড়ো ছাৰো জ্ঞানী হিচাপতে কাম কৰিছে, মানুহক অন্যায় অত্যাচাৰ কৰা নাই। মই চাইকেল চলাই আহিছোঁ যে শুনা পালোঁ যে প্ৰমোদ বড়ো ছাৰৰ মিটিং আছে। এইবাৰ মিটিঙত মানুহ যাই আছে, মই লাহে লাহে আহি লওঁ আর কি। ভবিষ্যতৰ যোনটো ৰঞ্জিত বসুমতাৰী কি আহ্বান বিচাৰ? ৰঞ্জিত বসুমতাৰী যদি এইবাৰ জিকি যায়, যাৱাৰ পিছত মোক কিবা এটা শান্তি দেওয়া অনুদান বস্তু তাৰ ব্যক্তিগত দিলে হ'ব, এটাই। নামটো কি আছে? আব্দুল মুসা আলী মুন্তল। জায়গাটো 1 নং দাওখানা ঘর, সিডলি।